নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ বৰ্তমান ভালেই। আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ ঘৰৰ নিচেই কাষতে থকা চন্দামাৰী মিলনপুৰ অংগনবাড়ী কেন্দ্ৰটো দেখুৱাবলৈ লৈছোঁ। গৌৰৱৰ কথা এই যে এই অংগনবাড়ী কেন্দ্ৰটোৱে 2016 চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি আমাৰ অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। মই ইয়াৰ ওপৰত আগতেও মোৰ আগৰ চেনেলটোত এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো বহুত মানুহে মৰম দিছিল আৰু মই তেতিয়া বাইদেউ দুগৰাকীৰ লগতো চিনাকি কৰাই দিছিলোঁ আপোনালোকক, কেনেকৈনো তেওঁলোকে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল, লগতে কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। এতিয়া বৰ্তমান ইয়াৰে পৰিচালিকা বাইদেউগৰাকীৰ ব্যক্তিগত কাৰণত তেখেতে চাকৰিটো এৰি দিব লগা হ'ল। তথাপিতো যিগৰাকী সহায়িকা বাইদেউ আছে তেখেতে কামবিলাক খুব ধুনীয়াকৈ অনুষ্ঠানবিলাক পাতি থাকে আৰু এই কেন্দ্ৰটোত প্ৰতিটো অনুষ্ঠানেই ধুনীয়াকৈ পাতে। এয়া খন অভিযানৰ অন্তৰ্গত অনুষ্ঠান পাতিছিলে। এইবিলাক বিভিন্ন ধৰণৰ শাক পাচলি থলুৱা এইবিলাক দেখুৱাইছিলে হৈছে পৰিচালিকা বাইদেউ। কিবা কিবি অনুষ্ঠান পাতিলে কেতিয়াবা আমিও যাব লগা হয়, তেতিয়া অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। আপোনালোকে যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰিবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।